স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল জয়ন্তৰাজ প্ৰেজেন্সলৈ। আৰু আমি এতিয়া আছোঁ ভেলাঘৰ নিৰ্মাণত। আমাৰ ভেলাঘৰ প্ৰস্তুত হ'বলৈও বাকী আছে কিছুমান, দেখিছে নিশ্চয়। ভাইদা আছে লগত, আৰু ৰাতি আহিব মানুহ আৰু আছে। এই চন্দনজ্যোতিদাই খুঁটা পুতি আছে। ভেলাঘৰটো দেখিছে হয়তো, আৰু সকলোকে আগতীয়াকৈ ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। এইটোৱে আমাৰ ভেলাঘৰ বনাই আছোঁ, আজি হৈ যাবগৈ ৰাতিলৈ বনাই। সকলোৱে কামে কাজে বলক যাওঁ এবাৰ উঠি আহোঁগৈ ভেলাঘৰটো। জখলা দিয়া নাই এতিয়া, এনেই এটা দি থোৱা আছে, তাৰপিছত দিম ভালদৰে। উৰুকা দিনা ৰাতি গোটেই ৰাতি ইয়াতে কটাব লাগিব, একেলগে ফূৰ্তি কৰিব লাগিব। আমি ৰাতি আজি সকলোৱে ভেলাঘৰ বনাইছোঁ, হৈছেগৈ আৰু বনাই। সকলো কামত ব্যস্ত, নিজৰ নিজৰ কামত ব্যস্ত। ৰাতি সকলোৱে ফূৰ্তি আনন্দত সকলো জঁপিয়াই আছে, নাচি আছে। তামাম ফূৰ্তি মানে তামাম। ভেলাঘৰটো এইটো হয়, দেখিবলৈ কেনেকুৱা হৈছে আপোনালোকে কমেণ্টত জনাব। আমাৰ এই ভেলাঘৰত খানা চলি আছে, মানে খানা বনাই আছে এই দুজনে। মচুৰ দাইল বনাই থকা হৈছে, তাৰপিছত মাংস বনিব। এই ভেলাঘৰ খানা, বনোৱা খানা ভেলাঘৰ। এজনে পূৰা ৰৈছেহি মাজতে। এইটোৱে ভেলাঘৰ বনাই হৈছেগৈ, আৰু কেনেকুৱা হ'ল আপোনালোকে কমেণ্টত জনাব। যদি ভিডিঅ'টো চাই ভাল পালে প্লিজ ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰিব। থেংক ইউ।